জান তোমাক মই বহুত বেয়া পাই আছো কিয় কলিজা কিয় বেয়া পাই আছা তুমি মোক তোমাক মই ইমান দিন লগ কৰিম কৈ আছো তুমি মোক লগ কৰিবলৈ নাহাই আৰে বাবা ময়োতো আহিম বুলি ভাবো ন কিন্তু মোৰ সদায় প্ৰব্লেম হৈ যায় অ একদম মনে মন থাকা তোমাৰ চব বাহানা এনেকে কিয় কৈছা নজান মোৰতো মন যায় ন দাদা কি খাব অৰ্ডাৰ কৰি লওক ফাৰ্ষ্ট কফি এটা আনিবা তাৰ পাছত তুমি আনিবা নান আনিবা আৰু নান উইথ বাটাৰ চিকেন এণ্ড তাৰ পাছত আনিবা এটা আইচক্ৰীম দিবা আৰু এটা ফ্ৰাইড ৰাইচ দিবা ঠিক আছে বাইদেউ দাদা আপোনাৰ কি আনিম এনেই লাল চাহ হ'ব নেকি বাৰু তুমি ইমান বৰিং কিয় মানে ইমান এখন দামী ৰেষ্টুৰেণ্টত আহি লাল চাহ বিচাৰিছা তুমি মোৰ মান সন্মান ঠিক কৰি দিবা তুমি এনেকে হ'ব অ ভাই পাৰাঠা এটাকে লৈ আন তোমাক মানে ক'লেও তুমি সলনি নহবা আৰু ক'ত কি খাব লাগে সেইটোও নাজানা বাইদেউ আৰু কিবা আনিম নেকি ঐ যা একদম যিকেইটা বস্তু অৰ্ডাৰ কৰিছো সেইকেইটা আনগে আহিছো বাইদেউ ঐ ল'ৰা মোৰ লগত ডেটত আহি তুমি খানা চাই আছা নাই মানে এনেই তোমালোক লাভ লগা বুজিবলৈ মই বাকী নাই মোৰ জীৱনটো শেষ কৰি দিলা এই জানে কেলে এনেকুৱা কৰিছা চোৱা মানুহে চাই আছে এই নাকান্দিবি এই আজি তোমাৰ বাবে বেলেগ মানুহবোৰ মেইন হৈ গ'ল তাই ক'তো ভাল জান এনেকুৱা কথা নকবাচোন প্লিজ তুমি কথাটো বুজা মই কি ক'বলৈ বিচাৰিছো মই একো বুজিবলৈ নাই মই নাথাকো তোমাৰ লগত আজি পৰা বেকআপ মই যাওঁগে ৰবাচোন দাদা খানা ৰেডি দাদা বাহিৰত কি নি গৈছে তোৰ বাপেৰৰ মোলৈ গৈছে দাদা ইমান কম কেলে কৰিছে এতিয়া এসোপা কোনে খাব তই খা তই মই যাওঁ দাদা মোৰ বিলটো দি যাওক দাদা